আজি আমি খুবেই আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। HS ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট আজি দিছে। আমাৰ তিনিটা ষ্ট্ৰীম আছে, আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ। এটা খুব ভাল আমাৰ ফলাফলৰ দিশ হৈছে যে গোটেইবিলাক ষ্ট্ৰীমত এইবুলি আমি যিটো 90%ৰ বেঞ্চ মাৰ্ক গোটেইবিলাকতে আমি পাইছোঁ। আমাৰ ষ্টুডেণ্টে কমাৰ্চতো 90% ক্ৰছ কৰিছে, ছায়েন্সতে কৰিছে, আৰ্টছতে কৰিছে। আৰু যথেষ্ট সংখ্যক ষ্টুডেণ্টে ডিষ্টিংশ্যন পাইছে, লেটাৰ মাৰ্কছ পাইছে। আৰু আমি ইয়াৰ কাৰণে আমাৰ স্কুল কৰ্তৃপক্ষ, মেনেজমেণ্টক মই এজন অধ্যক্ষ হিচাপে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বিদ্যালয়ত প্ৰয়োজনীয় গোটেইবিলাক সা সুবিধা, শিক্ষক শিক্ষয়িত্ৰীৰ এপইণ্টমেণ্ট সকলোবিলাক আমাৰ স্কুলৰ মেনেজমেণ্টৰ তৰফৰ পৰা আমাক প্ৰদান কৰিছিলে। আৰু সেই সকলোবিলাক সা সুবিধা লৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেখেতসকলে নিষ্ঠাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিছিল, তেওঁলোকক গাইড কৰিছিল। আৰু তাৰ ফলস্বৰূপে আজি আমাৰ তিনিটা ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ফলাফল দেখুৱাইছে। গতিকে মই আমাৰ স্কুল মেনেজমেণ্ট, সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইটো ব্ৰুকফিল্ডৰ উদ্দেশ্য নহয়। ব্ৰুকফিল্ডৰ উদ্দেশ্য ভাল শিক্ষা লাভ কৰক, ভাল নাগৰিক হওক আৰু সমাজত এটা ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হওক। নিজৰ ঘৰখনৰ, অঞ্চলখনৰ, গাঁওখনৰ, জিলাখনৰ, ৰাজ্যখনৰ, দেশৰ কাৰণে বা পৃথিৱীৰ কাৰণে এটা ভাল নাগৰিক হৈ উঠক, এইটোৰ প্ৰতিও কিন্তু ব্ৰুকফিল্ডে লক্ষ্য ৰাখে। আৰু মই আশা ৰাখোঁ সেইখিনি ভাল তেওঁলোকৰ হ'ব। আৰু সকলো ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ, যোনে যি দিশত যাওক। মই এইটো কেতিয়াও নকওঁ যে আৰ্টছ বেয়া, ছায়েন্স বেয়া, কমাৰ্চ বেয়া। প্ৰত্যেকটা আপুনি চাব, প্ৰত্যেকটা ষ্ট্ৰীমতে আপোনাৰ বিভিন্ন আমাৰ দিশ আছে, খালি এওঁলোকে বিচাৰি নাপায়। তাৰ কাৰণে যদি কেতিয়াবা কাৰোবাৰ যদি দিশৰ প্ৰয়োজন হয়, আৰ্টছৰ দিশত মই ক'ত যাম, ছায়েন্সত ক'ত যাম, খালি মেডিকেল ইঞ্জিনিয়াৰিংটো নাপালোঁ, এতিয়া মোৰ কি হ'ব, এনেকুৱা আৰু বহুত দিশ আছে। মোৰ তালৈকে আহিলে মই সেইখিনি তেওঁলোকক দিহা পৰামৰ্শ দিব পাৰিম, তেওঁলোকে আগুৱাই যোৱাত কেতিয়াও প্ৰব্লেম নহ'ব। আৰ্টছতো তেনেকুৱা বহুত দিশ আছে। বাণিজ্যটো এতিয়া টোটেলি একদম হাই টপত গৈ আছে। চাৰিওফালেৰে এইবোৰ আপুনি চবতে দিশ আছে, খালি বিচাৰি নাপায়। সেইকাৰণেতো শিক্ষকক পথ প্ৰদৰ্শক বুলি কয়, যে শিক্ষকে দিশটো দেখাই দিয়ে। শিক্ষকৰ ওপৰত ভৱিষ্যত, যিজন ব্যক্তি শিক্ষকক সন্মান জনাব তাৰ ভৱিষ্যত ভাল হ'ব। যদি শিক্ষকক যদি সন্মান নজনায় তেতিয়াহ'লে কেতিয়াও ভাল নহয়। কাৰণ টিচিং ইজ এ নবেল জব। আৰু মই মোৰ প্ৰিন্সিপাল উইথ মোৰ ফেকাল্টি, ছায়েন্স, আৰ্টছ, কমাৰ্চ সকলোলৈ মই অভিনন্দন, ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু বিশ্বাস তেওঁলোকে আৰু আগন্তুক কালত আৰু ভাল ছাৰ্ভিচ দিব, আৰু বেটাৰমেণ্ট হ'ব ছ'চাইটিৰ কাৰণে। আৰু তেওঁলোকে দিও আছে। আমাৰ যথেষ্ট টপ শিক্ষাবিদ আমাৰ ইয়াতে জড়িত হৈ আছে। বহুত PhD হোল্ডাৰ আছে, নেট, স্লেট,